Welcome to my Dipjyoti Vlog channel. আজি মই আপোনালোকক এটা বস্তু আনবক্সিং কৰি দেখাম। ইয়াৰ আগতেও দেখাইছিলো। গতিকে ভিডিওটো চাই থাকক। তো বস্তুটো এতিয়া দেখাব নালাগিছিল যদি এটা ঠাণ্ডা বতৰ আহিল। কিন্তু দেখাই দিছো যে গৰম দিনতহে কাম কৰে এইটো। এই বস্তুটো হ'ল এইটো হ'ল মিনি কুলাৰ আপোনালোকে ফ্লিপকাৰ্টত কিনিব পাৰিব। এইটোৰ দাম 300 পৰা 350 ভিতৰত পাই যায়। মই আপোনালোকক আনবক্সিং কৰি দেখাই আছো। তো বস্তুটো হ'ল এইটো হ'ল মিনি কুলাৰ। এইটো এতিয়া মই আপোনালোকক আনবক্সিং কৰি দেখাই আছো। এইটো এনেকুৱা এটা পাব। এডাল লগাই কিনে আপুনি চলাব পাৰিব এটা। বাকি কাম নাই। এইটো স্পিনে আপুনি 3টা বেটাৰী দি চলাব পাৰিব। যেহেতু মোৰ তাত এতিয়া বেটাৰী নাই গতিকে মই এইটো চাৰ্জাৰ দি চলাই দেখাম আপোনালোকক। তো এইটো আপোনালোকে কাৰেণ্টত চলাব পাৰিব। এইটো ইয়াৰ সুইচ হয় মেইন। তাৰপিছত এইটো ইয়াত আপোনালোকে বৰফ ভৰাই বা ঠাণ্ডা পানী ভৰাই চলাব পাৰিব। এইটো ঠাণ্ডা বতাহ দিব একদম। মই চলাই দিছোঁ ভাল হয়। তো এইটো মই চলাবলৈ বৰ্ডছত এনেকৈ লগাই লৈছোঁ। আগতে ৰেডি কৰি থৈ দিছোঁ আপোনালোকক দেখাবৰ কাৰণে। এইটো মই আপোনালোকক দেখাই আছোঁ। এইটো এনেকৈ ইয়াত কানেক্ট কৰি ল'ব। তাৰপিছত এইটো চুইচ টিপি দিলে এইটো অন হৈ যাব। ইয়াত চকৰিৰ দৰে এটা বস্তু ঘূৰে। এইটোৱে ঠাণ্ডা বতাহ দিয়ে একদম। আপোনালোকেও কিনি ল'ব পাৰে। ইয়াততো বৰফ দিলে বহুত ঠাণ্ডা হৈ যাব এইটো আৰু। তো এইটো বস্তু আপোনালোকে কেৱল গোটেই ৰুমটোৰ কাৰণে নহয়, এজন মানুহে বতাহ খাব পাৰিব। এতিয়া বাৰু এইটো কাম নাই। এইটো ঠাণ্ডা দিন, গৰম দিনত মজা বতাহ দিয়ে। তো ভাল লাগিলে কিনি ল'ব। যদি আপোনাৰ ভাল লাগে তেতিয়াহ'লে বস্তুটো কিনি ল'ব পাৰে এইটো ফ্লিপকাৰ্টৰ পৰা। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।